নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ NJR ডিফেন্স আছাম ইউটিউব চেনেললৈ। বহুতৰে বহু কুৱেশ্যন কৰি আছে যে আছাম পুলিচৰ ABUBৰ যিখিনি এপ্লাই হৈ গৈছিলে সেইখিনি ইণ্টাৰভিউ কেতিয়া হ'ব, সকলোৱে এইটো কুৱেশ্যন কৰি আছে, বহুতে কমেণ্টো কৰি আছে। চ' এইটোৰ বিষয়ে আজি এটা আপোনালোকৰ সকলৰ কাৰণে এটা আপডেট লৈ আহিছোঁ। বহুত ভাল খবৰ বন্ধু বান্ধৱীসকল, যিসকলে এতিয়ালৈ আছাম পুলিচৰ যি ABUB বা ফৰেষ্ট গাৰ্ডৰ যি পোষ্টত এপ্লাই কৰিছিল তেওঁলোকে ভাবি আছে বহুত দেৰি হ'ব, এইটো বছৰ নহ'ব চাগে ইণ্টাৰভিউ। চ' সেইকাৰণে তেওঁলোকে এতিয়ালৈ ফিজিকেলৰ কাৰণে যি প্ৰিপাৰেশ্যন কৰিব লাগে তেওঁলোকে এতিয়ালৈ আৰম্ভ কৰি দিয়া নাই। সেয়েহে সকলোকে মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে ফিজিকেলৰ প্ৰিপাৰেশ্যন অতি সোনকালে আৰম্ভ কৰক, যিসকলে কৰা নাই, আৰু যিসকলে কৰিছে তেওঁলোকে ভালকৈ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ দিয়ক। কাৰণ ছেপ্টেম্বৰ নহ'লে অক্টোবৰত আপোনালোকৰ নটিফিকেশ্যন আহি আছে, আৰু এতিয়া আছাম পুলিচ ABUB বা ফৰেষ্ট গাৰ্ডৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া লাহে লাহে আপোনালোকৰ আৰম্ভ হৈ গৈছে। ভিতৰুৱা খবৰ কিছুমান পোৱা গৈছে। চ' সেইকাৰণে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে যিখিনি অফিচিয়েলি কাম এতিয়া লাহে লাহে আৰম্ভ হৈ গৈছে। চ' আপোনালোকে ৰেডি হৈ যাওক ৰানিঙৰ কাৰণে। প্ৰথমতে আপোনালোকে ফিজিকেলটো ভাল কৰিবই লাগিব। চ' ৰানিং আৰু লং জাম্প বা যি আছে সেইখিনি আপোনালোকে অতি সোনকালে আৰম্ভ কৰি দিয়ক, ভালকৈ প্ৰিপাৰেশ্যন কৰক। নহ'লে যেতিয়া দেৰিকৈ কৰিব, আপোনালোকে দেৰি হ'লে আপোনালোকে ভাল পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিব। চ' বন্ধু বান্ধৱীসকল, আমাৰ সকলোকে এটাই অনুৰোধ, আপোনালোকে অতি সোনকালে, যিমান পাৰে সোনকালে, যিসকলে এতিয়ালৈ প্ৰেক্টিছ আৰম্ভ কৰা নাই আৰম্ভ কৰি দিয়ক। অতি সোনকালে আহি আছে আপোনালোকৰ কাৰণে নটিফিকেশ্যনো আহিব। চ' আপোনালোকে প্ৰেক্টিছটো আৰম্ভ কৰি দিয়ক।